বৈষ্ণৱবৃন্দ, আপোনালোকে গম পাইছে আমি অজামিল উপাখ্যানৰ কথা পাতিবলৈ আৰম্ভ কৰিছোঁ। ভগৱন্ত প্ৰভুৰ গুণানুকীৰ্তন কৰি কৰি আমি সেই অজামিল উপাখ্যানৰ কাহিনীৰ মাজলৈ আহি সমস্তজনে পালোহি। অজামিল উপাখ্যানত কি কি হৈছে তাকে শাস্ত্ৰত বৰ্ণনা কৰিবলৈ ভগৱন্ত প্ৰভুৱে আগবাঢ়ি গৈছে। হৰিৰ নাম শুনি মহিমা সাৱধান কৰি চিত্ত, অজামিল নামে আছিল ব্ৰাহ্মণ, বেশ্যত হৈলা পতিত। সেই ভকত প্ৰাণ বৈষ্ণৱবৃন্দ, হাই হৰিয়ে হাই হৰিয়ে প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, তৃতীয় স্কন্ধ ভাগৱতৰ কথা ক'লে, চতুৰ্থ স্কন্ধ ভাগৱতৰ কথা ক'লে, পঞ্চম স্কন্ধে ভাগৱতৰ কথা কৈ থাকোঁতেই ৰুক্মিণীয়ে পৰীক্ষিতক কেইটামান কথা কৈছে। মানুহ হিচাপে জন্ম লাভ কৰি মানুহে যদি মানুহৰ কৰ্ম নকৰে, অপকৰ্ম যদি কৰে, তেতিয়াহ'লে ৰৌ ৰৌ নৰক যন্ত্ৰণা ভুগিব লাগিব বুলি কৈছে। সেই প্ৰভু সমস্ত এই পৃথিৱীত বোলে নৰক হেনো ২৬খন নৰক আছে। ২৮খন বুলি কৈছে যদিও ২৬খনেই হেনো আটাইতকৈ শ্ৰেষ্ঠ নৰক। সেই নৰকবিলাকৰ নামাংকন কৰিছে ৰৈৰৱ, মহাৰৈৰৱ, শুকৰ মুখ, তামিশ্ৰ, অন্ধ তামিশ্ৰ আদি 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 কৰি অনেক নৰকৰ নামকৰণ ৰুক্মিণীয়ে পৰীক্ষিতৰ আগত কৰিছে। সেই নৰকবিলাকৰ যন্ত্ৰণা কেনেকুৱা নৰক বৃত্তান্তত বৰ্ণনা কৰিছে। নৰক বৃত্তান্তত বৰ্ণনা কৰাৰ আগতেই আমি সমস্তজনে একেলগে ক'ব লাগিব, হাই হৰিয়ে হাই হৰিয়ে হাই হৰিয়ে ৰুক্মিণীয়ে পৰীক্ষিতৰ আগত কৈছে, যিসমূহ জীৱই মানুহ হিচাপে জন্ম লাভ কৰাৰ পাছত ভকতৰ সংগলৈ নাযায়, সাধুৰ সংগলৈ নাযায়, ভকতৰ সংগত হৰিৰ গুণানুকীৰ্তন শ্ৰৱণ নকৰে, সেইসমূহ জীৱ অন্তকৰ সময়ত তিনিটা জন্তুক, এংকামুৱা, বেংকামুৱা আৰু ভেংকামুৱা, অফ, বাত আৰু পিত্ত বুলি শাস্ত্ৰই কৈছে, এই তিনিটা জন্তুতে ধৰি নি ৰৈৰৱ নামৰ নৰকখনত যন্ত্ৰণা ভুগিবলৈ দিব। আৰু তাত সাধু সংগ নাপাই সেই জীৱতীয়ে কান্দি থাকিব লাগিব। হাই হৰিয়ে হাই হৰিয়ে হাই হৰিয়ে হাই হৰিয়ে
সেই জীৱটোৱে যেতিয়া কান্দি থাকিব তেতিয়া হুকুমনি আকৌ পৰীক্ষিতক কৈছে যিসমূহ জীৱই এই পৃথিৱীত মানুহ হিচাপে জন্ম লাভ কৰাৰ পাছত যধে মধে জীৱ হত্যা কৰিছে, যধে মধে যাকে তাকে মাৰপিট কৰিছে, যধে মধে অন্যায় কৰিছে, অবিচাৰ কৰিছে, সেইসমূহ জীৱক অন্তকৰ সময়ত জমদূতে ধৰি নি শুকৰ মুখ নামৰ নৰকখনত দি দিব। শুকৰ মানে হৈছে গাহৰি মুখ, মানে গাহৰি মুখ, গাহৰি মুখৰ দৰে সেইখন নৰক। আৰু সেইখন নৰকত কাপৌ কুকটি কৰি সেই জীৱই যন্ত্ৰণা ভুগি থাকিব লাগিব। আৰু তেতিয়া জীৱটোৱে কি ক'ব জানেনে? আই হৰিয়ে আই হৰিয়ে আই হৰিয়ে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰাৰ পাছতো যধে মধে পৰস্ত্ৰী সংগ কৰে, পুৰুষসকলে পৰস্ত্ৰী সংগ কৰে, স্ত্ৰীসকলে পৰপুৰুষৰ সংগ কৰে। সেই তেনেকুৱা জীৱবিলাকক অন্তকৰ সময়ত জমদূতে ধৰি নি ক'ত দিব বুলি কৈছে? সেই তামিশ্ৰ নামৰ নৰকখনত স্থান দিবগৈ। তাত হেনো এটা গৰ্ত থাকিব, সেই গৰ্তটোত ওলোটাকৈ সেই জীৱটোক যন্ত্ৰণা ভোগাব বুলি কৈছে। আৰু তেতিয়া জীৱই কান্দিব লাগিব। তাৰপিছত আকৌ কৈছে যিসমূহ আমি জীৱ যধে মধে হত্যা কৰিছো, যিসমূহ জীৱ আমি নিধন কৰিছো, যাকে তাকে হত্যা কৰিছো, যাকে তাকে মাৰপিট কৰিছো, তেনেকুৱা জীৱবিলাকে কি কৰিব বুলি কৈছে? অন্তকৰ সময়ত ভূলোকত ৰৈ থাকিব। আৰু আমাৰ এই আত্মাৰ মাংস টানি টানি খাব, ৰক্ত পি পি খাব, এই বুলি শুকমুনিয়ে পৰীক্ষিতৰ আগত বৰ্ণনা কৰি আছে। আৰু সেই বৰ্ণনা কৰি থাকোঁতে পৰীক্ষিতৰ হৃদয় কঁপিবলৈ আৰম্ভ কৰিলে। তেজ পি খোৱাৰ কথা কৈছে, সি যধে মধে হত্যা কৰা জীৱসমূহে মাংস টানি টানি খাব বুলি কৈছে। গতিকে সেই নৰকৰ যন্ত্ৰণাৰ কথা ভাবি পৰীক্ষিত একেবাৰে কাপৌ কুকটি কৰিবলৈ ধৰিলে। শুকমুনি, এই গুৰুদেৱ আপুনি যি নৰকৰ কথা ক'লে, সেই নৰকৰ কথা শুনি মোৰ হৃদয় কঁপিবলৈ ধৰিছে। গতিকে সেই নৰকৰ পৰা পৰিত্ৰাণ পাবলৈ এটা উপায় দিয়ক, পৰিত্ৰাণ পাবলৈ এটা উপায় দিয়ক। কলিযুগৰ মানুহবিলাকে কেনেকৈ সেই নৰকৰ পৰা পৰিত্ৰাণ পাব? আৰু তেতিয়া ভকত প্ৰাণ বৈষ্ণৱবৃন্দ ভাগৱত শাস্ত্ৰৰ ৬ষ্ঠ স্কন্ধৰ আৰম্ভণিতেই শুকমুনিয়ে আৰম্ভ কৰিলে এটি উপাখ্যান। সেয়াই হৈছে আজি আপোনালোকৰ মাজত আগবঢ়াই দিয়া অজামিলৰ উপাখ্যান, য'ত আছে নামৰ মহিমা, য'ত আছে ভগৱন্ত প্ৰভুৰ গুণানুকীৰ্তন কৰি এই ধামৰ পৰা পবিত্ৰ আত্মা ভগৱন্ত প্ৰভুৰ চৰণত স্থিতি লাভ কৰিব বুলি। গতিকে আহক সমস্তজনে আমি আনন্দ মনেৰে কওঁ, আই হৰিয়ে আই হৰিয়ে আই হৰিয়ে
Guru Tiri Mare Subarna Kahara Mitru Roha